নমস্কাৰ, মই উত্তৰ ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কথা কম। পুনৰ জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে কৈছোঁ, জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমি এই ব্যৱস্থাৰ বিৰুদ্ধে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ বিৰুদ্ধে মাত মাতি থাকিম। এই মুহূৰ্তত দিছপুৰৰ পৰা খবৰ আহিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বজাত CID বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছে। এই আলোচনাৰ পিছত CID কি ধৰণে ব্যৱস্থা ল'ব তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। কিন্তু এইখিনি সময়তে কেতবোৰ চাঞ্চল্যকৰ তথ্য আমাৰ হাতত সন্মুখলৈ আহিছে। এই সমগ্ৰ ঘটনাৰ বাবে জুবিন গাৰ্গৰ এই নিষ্ঠুৰ মৃত্যুৰ বাবে কোন দায়ী তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষী থানাত 4জন ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে: শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নায়াৰ। ইয়াৰ উপৰিও আসাম এছ'চিয়েশ্যনৰ প্ৰায় 15জনকৈ সদস্য আৰু অমৃত প্ৰভাৱলী কণ্ঠশিল্পীগৰাকীও ইয়াৰ সৈতে জড়িত বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। কিন্তু শেহতীয়াভাৱে আমাৰ তাত যিবোৰ তথ্য আহিছে, সেইবোৰ তথ্য শুনাৰ পিছত জনাৰ পিছত গা মূৰ জ্বলি উঠিছে। বিশেষকৈ অভিযুক্ত শ্যামকানু মহন্তৰ কাম কাজ জানি এতিয়া গা মূৰ জ্বলি উঠিছে। আৰু আচৰিত হৈছোঁ, এইজন শ্যামকানু মহন্ত আচলতে মানুহ হয়নে নহয়। টকাৰ বাবে এজন ব্যক্তিয়ে কি কৰিব পাৰে তাৰ প্ৰমাণ শেহতীয়াভাৱে আমাৰ সন্মুখত আহি পৰিছে। এই ঘটনা সংক্ৰান্তত আমি কৈছোঁ, 4জন ব্যক্তিক অভিযুক্ত কৰা হৈছে। বিভিন্ন আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ইয়াৰে মাজৰ এজন হৈছে সঞ্জীৱ নাৰায়ণ। সঞ্জীৱ নাৰায়ণ এটা টেলিভিছন চেনেলৰ স্বত্বাধিকাৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সঞ্জীৱ নাৰায়ণো উপস্থিত আছিল। বিভিন্ন ছ'চিয়েল মিডিয়াই সঞ্জীৱ নাৰায়ণক অভিযুক্ত কৰিছে। বিভিন্ন বক্তব্য সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে উত্থাপন হৈছে। এনে অৱস্থাত সঞ্জীৱ নাৰায়ণে এক সংবাদমেলৰ আজি আয়োজন কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত সংবাদমেলখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু ৰাজ্য চৰকাৰে প্ৰেছ ক্লাবত এই সংবাদমেল অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰিলে। এনে অৱস্থাত সঞ্জীৱ নাৰায়ণে প্ৰাগ চেনেলৰ ভিতৰত এই সংবাদমেলৰ আয়োজন কৰে। প্ৰাগ চেনেলৰ ভিতৰত নিজৰ কাৰ্যালয়ত যেতিয়া সঞ্জীৱ নাৰায়ণৰ সংবাদমেল অনুষ্ঠিত হৈছিল, কাৰ্যালয়ৰ বাহিৰত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছিল। শ জুবিন অনুৰাগী সাজু হৈছিল প্ৰাগ চেনেলৰ বাহিৰত। তেওঁলোকে চিঞৰি চিঞৰি সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু জুবিনৰ মৃত্যুৰ ন্যায় লাগে বুলি তেওঁলোকে দাবী জনাইছিল। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰাগ টাৱাৰৰ বাহিৰত। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সঞ্জীৱ নাৰায়ণৰ সংবাদমেলখন খুব ভালদৰে পৰ্যবেক্ষণ কৰিলোঁ। সঞ্জীৱ নাৰায়ণ নিজৰ সংবাদমেলত নিজকে নিৰ্দোষী বুলি প্ৰতিপন্ন কৰিবলৈ সকলো চেষ্টা চলাইছে। সঞ্জীৱ নাৰায়ণে দাবী কৰিছে যে জুবিনৰ মৃত্যুৰ আগৰ নিশা জুবিন গাৰ্গৰ লগত যি সুৰাৰ পাৰ্টি হৈছিল বুলি কোৱা হৈছিল, সেই সুৰাৰ পাৰ্টি তেওঁ আছিল বুলি কোৱা হৈছিল, সেয়া সম্পূৰ্ণ মিছা কথা। তেওঁ দাবী কৰে যে যিদিনা জুবিনৰ মৃত্যু হৈছিল সেইদিনা পুৱাৰ ভাগতে তেওঁ ছিংগাপুৰত উপস্থিত হৈছিল। এয়া সঞ্জীৱ নাৰায়ণৰ বক্তব্য। কিন্তু সঞ্জীৱ নাৰায়ণৰ বক্তব্যত এক ভয়ংকৰ তথ্য সন্মুখলৈ আহিলে। এই তথ্য শুনাৰ পিছত মই কৈছোঁ, আমি শ্যামকানু মহন্তৰ ভূমিকাক আমি সন্দেহৰ দৃষ্টিৰে চাইছোঁ। সমগ্ৰ কাহিনীটো আপুনি জানে, জুবিন গাৰ্গে নিশা সুৰাপান কৰিছিল। কোনোবাই কৈছে গোটেই নিশা সুৰাপান কৰিছিল, এতিয়া কোনোবাই কৈছে নহয় নিশা 12 বজাত জুবিন গাৰ্গ শুই গৈছিল। আমি নাজানো কি হৈছিল। পুৱাৰ ভাগত জুবিন গাৰ্গক ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ সদস্যসকলে নৌকা বিলাসৰ বাবে সাগৰলৈ লৈ গৈছিল। এই ক্ষেত্ৰত শ্যামকানু মহন্তই কিয় অনুমতি দিলে আমি নাজানো, কিয়নো জুবিন গাৰ্গক ছিংগাপুৰলৈ আসাম এছ'চিয়েশ্যনে মাতি নিয়া নাছিল। জুবিন গাৰ্গক ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে শ্যামকানু মহন্তই মাতি লৈ গৈছিল। জুবিন গাৰ্গৰ বিমানৰ টিকট শ্যামকানু মহন্তই গ্ৰহণ কৰিছিল। জুবিন গাৰ্গৰ হোটেলৰ পইচা শ্যামকানু মহন্তই দিছিল। গতিকে জুবিন গাৰ্গ ক'ত যাব ক'ত নাযাব সেয়া নিৰূপণ কৰাৰ দায়িত্ব আছিল শ্যামকানু মহন্তৰ। কিন্তু শ্যামকানু মহন্ত সম্পূৰ্ণ দায়িত্বহীনতাৰ পৰিচয় দিছিল। আৰু এই সমগ্ৰ ঘটনাত যে শ্যামকানু মহন্ত জড়িত, শেহতীয়া তথ্যই সন্মুখলৈ আহিছে আৰু সেই তথ্যই সকলো প্ৰমাণিত কৰিছে। সঞ্জীৱ নাৰায়ণে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। সঞ্জীৱ নাৰায়ণৰ মতে, সাগৰত সাঁতুৰিবলৈ গৈ জুবিন গাৰ্গ যেতিয়া ডুবি অসুস্থ হৈছিল বা সংজ্ঞা হেৰুৱাইছিল, হয়তো তেওঁৰ মৃত্যু হৈছিল, সেইখিনি সময়ত আসাম এছ'চিয়েশ্যনৰ সদস্যসকলে লগে লগে খবৰ দিছিল শ্যামকানু মহন্তক। উদ্যোক্তা শ্যামকানু মহন্তৰ সেইখিনি কৰ্তব্য কি আছিল? লগে লগে হোটেলত য'ত কনফাৰেন্স চলি আছিল সেই কনফাৰেন্স বন্ধ কৰি বা কনফাৰেন্স ত্যাগ কৰি লগে লগে জুবিনৰ প্ৰাণ বচাবলৈ জুবিনৰ কাষলৈ দৌৰি অহাটো প্ৰয়োজন আছিল। অথচ এই শ্যামকানু মহন্তই বিভিন্ন মঞ্চত জুবিনক হিয়াৰ আমাঠু, জুবিন আমাৰ প্ৰাণ বুলি বিভিন্ন সময়ত কোৱা আমি দেখা পাইছোঁ। এই মানুহটোৱে মোৰ আত্মা, আমাৰ আত্মা, আৱাৰ সোল, জুবিন গাৰ্গ। সঞ্জীৱ নাৰায়ণ মোৰ অতি এটা বেকবোন। আজি সঞ্জীৱ নাৰায়ণে সংবাদমেলত কৈছে যে দুপৰীয়া ভাত খোৱাৰ পিছত হঠাৎ শ্যামকানু মহন্তই সঞ্জীৱ নাৰায়ণক ফোন কৰি সোধে যে সঞ্জীৱ নাৰায়ণ ছিংগাপুৰত আহি উপস্থিত হ'লনে নাই।
সঞ্জীৱ নাৰায়ণে কয় যে মই আহি উপস্থিত হ'লোঁ। লগে লগে শ্যামকানু মহন্তই সঞ্জীৱ নাৰায়ণক কয়, মনে মনে কয় যে মই এখন সভাত আছোঁ, এই মুহূৰ্তত খবৰ আহিছে জুবিন গাৰ্গৰ এটা দুৰ্ঘটনা হৈছে, গতিকে দুৰ্ঘটনাৰ খবৰ ল'বলৈ সঞ্জীৱ নাৰায়ণ যাব লাগে। সঞ্জীৱ নাৰায়ণে সুধিছিল ক'লৈ যাম। লগে লগে শ্যামকানু মহন্তই আছাম এছ'চিয়েশ্যনৰ এজন সদস্যৰ ফোন নম্বৰ সঞ্জীৱ নাৰায়ণক হোৱাটছএপ যোগে জনাইছিল। ইয়াৰ পিছত সঞ্জীৱ নাৰায়ণ ঘটনাস্থলীলৈ গৈছিল। আপুনি কল্পনা কৰক, শ্যামকানু মহন্ত এখন সভাত আছে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ কেইজনমান মন্ত্ৰী বিষয়া আছে, হঠাৎ তেওঁৰ খবৰ আহিছে যে অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হৈছে, সাগৰৰ পানীত পৰিছে। সেই সময়ত শ্যামকানু মহন্তৰ কৰ্তব্য নাছিল নে সকলো বাদ দি জুবিন গাৰ্গৰ কাষলৈ যোৱাটো? কিন্তু শ্যামকানু মহন্তই সকলো বাদ দি জুবিন গাৰ্গৰ কাষলৈ যোৱা নাছিল। অৰ্থাৎ কিন্তু কনফাৰেন্সৰ মাজত যাতে তেওঁৰ মাত কোনেও নুশুনে তাৰ বাবে মনে মনে ফোনটো লৈ শ্যামকানু মহন্তই সঞ্জীৱ নাৰায়ণক ঘটনাস্থলীলৈ যাবলৈ কৈছিল। এই কথা আমি কোৱা নাই, সঞ্জীৱ নাৰায়ণে আজি সংবাদমেলত কৈছে। সঞ্জীৱ নাৰায়ণৰ বক্তব্য শুনি লওক। আমি তেওঁলোকৰ কোনো হোটেলতো নাই, হোটেল বুকিং, গতিকে হোটেল বুকিং, হোটেল টিকেট আপোনালোক চব দিয়া আছে ইয়াত। আমি গৈ তাত থাকিলোঁ। 9টা বজাত আমি যাই যেতিয়া হোটেলত গ'লোঁ, আমি ৰুম নাপালোঁ। ইহঁতে ক'লে 10টা মানত পাই যাব। 10টা মানত আকৌ যেতিয়া ৰুমটো পাইছোঁ, জেনেৰেলি কি হয়, যেতিয়া আমি বাহিৰৰ বিদেশত যাব আপোনাৰ ফ্লাইটতটো টোপনি নধৰে মোৰ তেনেকুৱা, গতিকে খোৱা নহ'ল। গৈ পাই ৰুমটো পাই পেলাই আমি শুই থাকিলোঁ। মই শুই থাকিলোঁ, মৃগাংক হাজৰিকা, আমি দুটাই শুই থাকিলোঁ তাত। আমি শুই যোৱাৰ পিছত 3টামান বজাত আমাৰ ভোক লাগিলে। ভোক লগাৰ পিছত আমি মৃগাংকও মোক ক'লে যে আমি ভাত খাওঁ, ক'ৰবাত ভাত পাম নেকি? হোটেলত আমি চেক কৰিলোঁ, হোটেলত ক'লে যে ভাত ক'তো নাই, ৰাইচ ক'তো নাই ইহঁতৰ হোটেলত। তো আমি ওলাই গ'লোঁ, বোলে ব'ল বাহিৰত যাওঁ, ক'ৰবাত আমি ৰাইচ পাম। বিচাৰি 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 ৰাইজৰ দোকান এখন পালোঁ, যে ৰাইচ আৰু কিবা হাৰ্বেল চিকেন তাত আছিলে। মোৰ কপাল ইমানেই ভাল, যিহেতু মই সেই সেনেকুৱা বস্তু নাখাওঁ, মই সেই লৈ ভাতৰ প্লেটটো যেতিয়া দিছিলে তাৰো ফটো তুলি পেলাই, এই টাইম ফটো চব আছে, মই লৈ পেলাই মোৰ ঘৰলৈ পঠালোঁ। কিয় পঠালোঁ? কাৰণ এইটো বস্তু খাব ওলাইছোঁ আজি, তেনেকুৱা দি পঠালোঁ। তেনেকুৱা আছিলে। ঠিক ভাতটো খাই থাকোঁতে মোক শ্যামকানু মহন্তই ফোন কৰিলে। শ্যামকানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি? মই য়েছ পালোঁ। তেওঁ মোক ক'লে, একদম লাহে লাহেকৈ কথা পাতি আছে, মোক ক'লে যে মই এটা মিটিং চলি আছে, মোৰ ইয়াতে চব মিনিষ্টাৰবিলাক আছে, এই জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে, অলপমান খবৰ লোৱাচোন। তো মই ক'লো, কাক খবৰ ল'ম? সি মই নাম্বাৰটো পঠাই দি আছোঁ, নাম্বাৰটো দি আছোঁ তোমাক হোৱাটছআপত। মই বোলো ঠিক আছে। সি মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে। এই বক্তব্য শুনি কেনে পালে? আপুনি ভাবিব পাৰিলে, আপুনি মই ৰখি আছোঁ, মই এখন সভাৰ আয়োজন কৰিছিলোঁ, মোৰ সভাৰ অন্যতম আকৰ্ষণ আছিল জুবিন গাৰ্গ। হঠাৎ মই গম পালোঁ যে মোৰ আমন্ত্ৰিত জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হৈছে। সেই সময়ত সভাথলী এৰি মই জুবিন গাৰ্গৰ কাষলৈ যোৱাটো কৰ্তব্য আছিল নে নাই? কিন্তু নাই, জুবিন গাৰ্গৰ কাষলৈ তেওঁ নগ'ল, কিয়নো তেওঁৰ সভা আছে। এই সভাত অংশগ্ৰহণ কৰিলে তেওঁ পইচা পাব, জুবিনৰ নামত তেওঁ লুণ্ঠন চলিব। আটাইতকৈ দুখৰ বিষয়, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ্যত বন্ধ হোৱা নাছিল। বেলেগ এটা প্লেটফৰ্মৰ নাম দি নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰ্যসূচী চলাই ৰাখিছিল। মেঘালয়ৰ শিল্পীসকলে তেওঁলোকৰ প্ৰগ্ৰেম কৰি ৰাখিছিল। ইয়াৰ বাবদ শ্যামকানু মহন্তই বৃহৎ পৰিমাণৰ ধন সুবিধা ৰাজ্যখনৰ পৰা লাভ কৰিছিল। কিমান বেপৰুৱা বা কিমান বেপাৰী মানুহ শ্যামকানু মহন্ত এই কথাই প্ৰতিপন্ন কৰে। যি কি নহওক, এইখিনি আন এক প্ৰসংগ উত্থাপন হ'ল যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল। আমি ঘটনাক লৈ ইয়াত আমাৰ হাতত কোনো তথ্য নাছিল, ছিংগাপুৰৰ কোনো উৎসও আমাৰ লগত নাছিল। সেই সময়ত অসমত খবৰ আহিছিল যে জুবিন গাৰ্গৰ স্কুবা ডাইভিঙত মৃত্যু হৈছিল। স্কুবা ডাইভিং অৰ্থাৎ সাগৰৰ তললৈ অক্সিজেনৰ মাস্ক লৈ গৈ মাছ চোৱাৰ এক দুঃসাহসিক ক্ৰিয়া। সেই ক্ৰিয়াত জুবিন ব্যস্ত হৈছিল আৰু জুবিনৰ তাত মৃত্যু হৈছিল বা জুবিন তাত দুৰ্ঘটনাত পতিত হৈছিল খবৰ দিছিল। সেই খবৰ কোনে দিছিল তাকো আমি বিভিন্নজনে প্ৰশ্ন কৰিছিলোঁ, কিন্তু আজি সকলো কথা স্পষ্ট হৈ পৰিছে। সেই কথাষাৰ, সেই খবৰবোৰ অসমক আন কোনেও দিয়া নাছিল, দিছিল একমাত্ৰ সঞ্জীৱ নাৰায়ণে। সঞ্জীৱ নাৰায়ণে কিয় কৈছিল যে জুবিন গাৰ্গ স্কুবা ডাইভিঙৰ ফলত আক্ৰান্ত হৈছে? সঞ্জীৱ নাৰায়ণৰ মুখতে এই বক্তব্য শুনিল। দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজনক পালোঁ, মানুহজনক পাই ফোন কৰিলোঁ। সি ক'লে যে আমাক অমুক ঘাটত লৈ গৈ আছে। মই বোলো কোনটো ঘাটত আনি আছে? তাৰে আগত কি হ'ল, এই ইহঁতে তাৰমানে ইয়টেদি আহি আছে। ইয়টেদি যেতিয়া আহে, আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব, বতাহ চলি থাকে, গতিকে ফোনটো অলপ ডিষ্টাৰ্ব হৈ থাকে। তো মই সুধি আছোঁ যে এক্সিডেণ্টটো হ'ল কেনেকুৱা? সেই মানুহজনক সুধিলোঁ, ছিংগাপুৰৰে অসম এছ'চিয়েশ্যনৰ মানুহ, হ'ল কেনেকুৱা? সি মোক ক'লে যে ডাইভিং হৈ পেলাই হৈছে, ডাইভিং। সি মোক ক'লে যে ডাইভিং। এতিয়া সাগৰত যদি ডাইভিং বুলি কয় কোনোবা, আমি কি বুলি ভাবিম? আমি ভাবিলোঁ যে স্কুবা ডাইভিং। সাগৰত স্কুবা ডাইভিং কৰিব পাৰে, ডাইভিংটো ছুইমিং পুলত হয়, ওপৰৰ পৰা, এইটোতো ছুইমিং পুল নহয়। গতিকে স্কুবা ডাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ মই দিছোঁ প্ৰথম, যে স্কুবা ডাইভিং কৰিছিল। পিছতহে মই গম পালোঁ যে এইটো স্কুবা ডাইভিং নহয়, এইটো ছুইমিং। সমগ্ৰ কাহিনী শুনিলে আপুনি আচৰিত হ'ব। ইতিমধ্যে মই কৈছোঁ, তেওঁ পুনৰ কওঁ, সমগ্ৰ ঘটনাটো এনেকৈ
সাগৰৰ পাৰৰ পৰা এখন জাহাজ আছাম এছ'চিয়েশ্যন ছিংগাপুৰৰ সদস্যসকলে লৈছিল। জাহাজত জুবিন গাৰ্গ আছিল। জাহাজখন গৈ থকাৰ এই ভিডিঅ' ফুটেজ নতুনকৈ আহিছে। জাহাজৰ সন্মুখত এয়া জুবিন গাৰ্গক দেখা গৈছে। ইয়াৰ পিছৰ ভিডিঅ'সমূহ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ। এই জাহাজখন গৈ গৈ এটা দ্বীপৰ কাষত ৰৈছিল আৰু দ্বীপৰ কাষত ইজনৰ পিছত সিজনকৈ বিভিন্নজনে সাঁতুৰিছিল। কিন্তু ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ কোনো এজন সদস্যই সাঁতুৰিবলৈ চেষ্টা চলোৱা নাছিল। তেওঁলোকে বগা পোছাক পিন্ধি জাহাজৰ ওপৰতে আছিল। অসুস্থ দুৰ্বল জুবিনে তাত সাঁতুৰিবলৈ গৈছিল। জুবিন সাঁতুৰি বহু দূৰলৈ গুচি গৈছিল। সেইখিনি সময়ত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজন সদস্যই জাহাজৰ পৰা সিদ্ধাৰ্থলৈ চাই কৈছিল যে জুবিনৰ কাষলৈ যাব লাগে। সিদ্ধাৰ্থ তেতিয়া এখন নাও আছিল। তেতিয়া সিদ্ধাৰ্থই নাওখনৰ পৰা ইংগিত দিছিল এতিয়া যোৱাৰ কোনো প্ৰয়োজন নাই। যেন সিদ্ধাৰ্থই ভাবিছিল জুবিন উভতি আহিব। কিয় ভাবিছিল আমি নাজানো। হঠাৎ জুবিন সাঁতুৰিবলৈ গৈ গৈ হঠাৎ ভাগৰি পৰে। এতিয়া জুবিন উভতি আহিব নোৱাৰে। দৰ্শকে জ্ঞাততে এটা কাহিনী বুজাই লওঁ। এখন পথাৰত আপুনি দৌৰি আছে, এখন খেলপথাৰত আপুনি দৌৰি আছে বা খোজকাঢ়ি আছে। দৌৰি 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 আপোনাৰ এটা সময়ত ভাগৰ লাগিছে। ভাগৰ লাগিলে আপোনাৰ খুব বেছি ভাগৰ লাগিছে, তেতিয়া আপুনি আৰু আগবাঢ়ি নগৈ একে ঠাইতে বহি দিব পাৰে, আপুনি জিৰণি ল'ব পাৰে। কিন্তু সাগৰ বা পানীত সেয়া নহ'ব। সাগৰত আপুনি সাঁতুৰি নিৰ্দিষ্ট স্থানলৈ যাবলৈ চেষ্টা চলাইছে। হঠাৎ আপোনাৰ ভাগৰ লাগিছে। ভাগৰ লাগিলে আপুনি ৰৈ দিব নোৱাৰিব। যদি ৰৈ দিয়ে আপুনি পানীৰ তলত ডুব যাব। জুবিন গাৰ্গ ৰৈ গৈছিল, ভাগৰুৱা হৈ গৈছিল। লগে লগে জুবিন পানীৰ তলত ডুব গৈছিল। জুবিনক উদ্ধাৰ কৰিবলৈ সেই সময়ত তেওঁলোক অহা নাছিল। পৰৱৰ্তী সময়ত জুবিনক পানীৰ পৰা উদ্ধাৰ কৰা হয়। পানীৰ পৰা উদ্ধাৰ কৰি জুবিনক জাহাজখনলৈ আনোতে কমেও 10 পৰা 20 মিনিট সময় ৰাখিছিল। এই 20 মিনিট সময়ত তেওঁলোকে কোনো পৰিকল্পিত নহয়, তেওঁলোক কোনো প্ৰফেচনেল ব্যক্তি নহয়। কোনোবাৰ মুখত পানী সোমালে কেনেকৈ উলিয়াব লাগে তেওঁলোকে নাজানে। তৎসত্বেও তেওঁলোকে চেষ্টা চলাইছিল। এইখিনি সময়ত জাহাজখন সমুদ্ৰৰ পৰা বহুত দূৰত আছিল। এইবাৰ জাহাজখনত জুবিনৰ অজ্ঞান দেহ লৈ পাৰলৈ আহিছিল। পাৰত জাহাজখন প্ৰায় 40-45 মিনিট সময় ৰৈ আছিল। আৰক্ষীয়ে জুবিনক চিকিৎসালয় নিয়াৰ পৰিৱৰ্তে আছাম এছ'চিয়েশ্যনৰ সদস্যসকলক সোধা পোছা কৰাৰ কামতে ব্যস্ত আছিল। আজি সঞ্জীৱ নাৰায়ণে সংবাদমেলত এই তথ্য সদৰি কৰিছে। ইয়াৰ পিছত সঞ্জীৱ নাৰায়ণে আজি এক ভয়ানক তথ্য সদৰি কৰিছে যে হস্পিটেলৰ বিচনাত জুবিনৰ মৃত্যু হোৱাৰ পিছত তেওঁ এখন আলোকচিত্ৰ সংগ্ৰহ কৰিছিল। সেই আলোকচিত্ৰত দেখা গৈছিল জুবিনৰ ওঠ কটা আছিল। জুবিনৰ সম্পূৰ্ণ বৰ্ণনা তেওঁ দিছিল। সেই আলোকচিত্ৰ কেৱল সঞ্জীৱ নাৰায়ণৰ লগত আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সেই আলোকচিত্ৰ বা সেই মোবাইলটো সঞ্জীৱ নাৰায়ণে আৰক্ষী বা CIDৰ আগত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে। আজি সেই আলোকচিত্ৰৰ বিষয়ে, সেই ভিডিঅ'বোৰৰ বিষয়ে সংবাদমেলত জনালে সঞ্জীৱ নাৰায়ণে। মই আপোনালোকক মানে বিষ ঢালিছে বুলি কৈছে, খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰা তেওঁ কেনেকৈ ক'ব, মই কেনেকৈ ক'ম? দেখিছে নিজা আপুনি কি দেখিছে? এইটো ফাৰ্ষ্ট ফটোগ্ৰাফটো তাৰ উঠ এতিয়া মানে নীলা হৈছে। উঠ নীলা নহয়, এইটো চাওক, ইয়াতে উঠটো কাটিছে। এইটো উঠটো কাটিছে, দিব আপোনালোকক। এই ফটোটো দিয়া হ'ব আপোনালোকক। উঠটো কাটা আছে, তাৰ উঠটো কাটা আছে। সেই যে উঠটো কাটা আছে, সেইকাৰণে মই কাৰোবাক তেতিয়া মোক সুধিছিলে, উঠটো কাটা দেখা পাই পেলাই মই ভাবিলোঁ যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ। সেই উঠটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে, মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিয়াজ ওলাইছিল, তেনেকৈ নাকেদি পিয়াজ ওলাইছিলে। চ' মোৰ মনত আছে যেতিয়া যোৱাবাৰ যেতিয়া তেওঁৰ চিজাৰ হৈছিলে, আমাৰ হস্পিটেলত যেতিয়া আনিছিলে, তেতিয়া তেওঁ বমি যেতিয়া কৰিছিলে, বমি কৰোঁতে নাকেদি ওলায় আৰু ফেন ওলায় আৰু মুখখন লাগি ধৰেতো, তেতিয়া চিজাৰ হ'লে দাঙি ধৰে। গতিকে মই যেতিয়া এইটো সন্দেহ কৰিছোঁ, মইতো ডক্টৰ নহয়, মই হেৰি নহয়, এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব, পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব। অট'পচি ৰিপৰ্ট যেতিয়া আহিব, অট'পচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব, কি হৈছিলে কি নাই হোৱা। মই ভাবোঁ সঞ্জীৱ নাৰায়ণৰ এটা গুৰুত্বপূৰ্ণ তথ্য আছে। CIDয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰাৰ সময়ত এই আলোকচিত্ৰসমূহৰ খুবেই প্ৰয়োজন হ'ব। জুবিনৰ শেষ সময়ৰ আলোকচিত্ৰ কেৱল সঞ্জীৱ নাৰায়ণৰ লগত আছে, সঞ্জীৱ নাৰায়ণৰ মোবাইলত আছে। কিন্তু এই পৰ্যন্ত সঞ্জীৱ নাৰায়ণৰ মোবাইলটো চিজ কৰা হোৱা নাই। অথচ আন কোনো অভিযুক্ত হোৱাহেঁতেন লগে লগে সেই মোবাইলটো CIDয়ে চিজ কৰিলেহেঁতেন। আমি CIDক অনুৰোধ জনাম সঞ্জীৱ নাৰায়ণৰ মোবাইলটো চিজ কৰিব লাগে। সঞ্জীৱ নাৰায়ণে ইতিমধ্যে কৈছে যে CIDক তেওঁ সম্পূৰ্ণ সহযোগ কৰিবলৈ সাজু আছে। CIDয়ে বিচাৰিলে তেওঁ লগে লগে CIDৰ কাৰ্যালয়লৈ যাব। এইখিনি সময়তে আন এক বিতৰ্কৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ গীত বিভিন্ন প্লেটফৰ্মত বাজিছিল। জুবিনে আজি কিছুদিন ধৰি বিভিন্ন চিনেমাত গীত গাই যদিও বা সংগীত পৰিচালনা কৰে যদিও ইয়াৰ বিনিময়ত প্ৰযোজকৰ পৰা পইচা নলয়। বৰঞ্চ জুবিনে এটা নিয়ম কৰিছিল, এই ছবিখনৰ এই গীতবোৰৰ কপিৰাইট কেৱল জুবিন গাৰ্গৰ লগত থাকিব। সেই গীতবোৰ বিভিন্ন প্লেটফৰ্মত দিয়া হয়,
স্পটিফাইৰ পৰা আৰম্ভ কৰি বিভিন্ন গানৰ প্লেটফৰ্মত দিয়া হয় সেই প্লেটফৰ্মত এই গানবোৰ শুনাৰ লগে লগে নিৰ্দিষ্ট পৰিমাণৰ ধন সেই শিল্পীজনৰ একাউণ্টছলৈ যায় খবৰ অনুসৰি জুবিনৰ নিজস্ব একাউণ্টটো এই কোম্পানীবোৰক দিয়া নাছিল বৰঞ্চ দিয়া হৈছিল সিদ্ধাৰ্থৰ একাউণ্টটো আৰু শেহতীয়াভাৱে জুবিন গাৰ্গৰ মোবাইল নম্বৰটো সিদ্ধাৰ্থৰ নিজৰ নামত আনিবলৈ চেষ্টা চলোৱাৰ তথ্য আহিছে আচলতে যোৱা এপ্ৰিল মাহতে এই কাৰ্য কৰিছিল হয়তো জুবিনৰ মোবাইলত সকলো নটিফিকেশ্যন আহি থাকে ক'ৰবাৰ পৰা টকা উলিয়াব হ'লে জুবিনৰ মোবাইলটো ব্যৱহাৰ কৰিবলগীয়া হয় সেইবোৰ কাৰণতেই জুবিনৰ মোবাইল নম্বৰটো সিদ্ধাৰ্থৰ নিজৰ নামত ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা চলাইছিল জুবিনৰ সেই সমগ্ৰ প্ৰসংগত সিদ্ধাৰ্থৰ ভূমিকাও সন্দেহজনক সিদ্ধাৰ্থকো শীঘ্ৰে সোধপোছ কৰিব লাগে শেখৰকো সোধপোছ কৰিব লাগে আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে আজি নিৰ্দেশনা জাৰি কৰিব যাতে অতি শীঘ্ৰে এইসকল ব্যক্তিক জেৰা কৰা হয় আজি সঞ্জীৱ নাৰায়ণে সংবাদমেলত নিজকে সম্পূৰ্ণ নিৰ্দোষী বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলালে কিন্তু সঞ্জীৱ নাৰায়ণৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ বহু কাহিনী তেওঁ ভালকৈ জানে বহুবোৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল তেওঁ জুবিনৰ মৃত্যুৰ সঠিক তদন্তৰ বাবে আজি সঞ্জীৱ নাৰায়ণ সন্মুখলৈ অহাটো প্ৰয়োজন আমি ভাবোঁ সঞ্জীৱ নাৰায়ণক শীঘ্ৰে CID সোধা পোছা কৰিব লাগে আৰু আটাইকেইজন ব্যক্তিক সোধা পোছা কৰিব লাগে লগতে আছাম এছ'চিয়েশ্যনৰ সদস্যসকলক জেৰাৰ বাবে মতাটো অতি প্ৰয়োজনীয় বুলি আমি ভাবোঁ এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ